হেল্ল' ফ্ৰেণ্ড, বিশ্বকৰ্মা পূজা বুলি আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মানে চাকি গছ জ্বলাই ধূপ ধূনা জ্বলাইছোঁ আৰু ভগৱানৰ ওচৰত বিশ্বকৰ্মা পূজা বুলি। এয়া একদম ফাইনেলি গাড়ী দুইখন ধুই ল'লোঁ, ধুই একদম মালা চালা লগাই আৰু এতিয়া মানে ফুৰিবলৈ যাম। তো তাৰ আগত আমাৰ ঘৰৰ ওচৰতে মানে বিশ্বকৰ্মা পূজা পাতিছে, তো তাৰ পৰা এপাক আহোঁ। এই আমাৰ একদম ঘৰৰ ওচৰতে পূজা পাতিছে, তাত এপাক আহিলোঁ। তাৰপিছত নেক্সট আকৌ আমি ওলাইছোঁ এবাৰ একদম মানে আমাৰ জেঠাই ঘৰলৈ বুলি। তো চাই যাওক ভিডিঅ'টো। একদম ভাইটি আগত, দাদা, ভণ্টি, আমি একদম চব আহি গ'লোঁ একদম জেঠাই ঘৰলৈ। আহি পাই একদম মানে খানাতহে লাগিছোঁ আৰু পূৰা খানা খাবলৈহে লাগিছোঁ আৰু ৰোৱাত নাই আমি। কেই নম্বৰ খালে? 7 নম্বৰ। 7টা ন? এইটো 8 ল'ম 10টা। ঠিক আছে। বিশ্বকৰ্মা বুলি ইয়াকে দেখুৱালোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাব।